হেল্ল' বন্ধুসকল, মই শ্ৰী পুনৰ আহিছোঁ আউৱা আৰু বাঁহীৰ এক নতুন কাহিনীলৈ। আপুনি শুনি আছে দ্য কালাৰ এণ্ড ৱৰ্ডছ ৱৰ্ল্ড। যদি আপুনি প্ৰথমবাৰ শুনি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি কাহিনীটো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেনেহ'লে আহক আজিৰ কাহিনী আৰম্ভ কৰোঁ। আউৱা বহুত বছৰ পিছত মেঘালয় আহিছিল। হয়তো নাহিল হয় যদিহে বিশেষ কাৰণ নথকা হ'লে। পাহাৰ আৰু হ্ৰদেৰে ভৰা হিল ষ্টেচন হয় মেঘালয়। ইয়াত সচৰাচৰ মানুহে বন্ধৰ দিন কটাবলৈ আহে। কিন্তু আউৱা মেঘালয় যিমানবাৰে আহিছে সিমানবাৰে কিবা নহয় কিবা এটা কাম হাতত লৈ আহিছে। এইবাৰো কিবা অফিচিয়েল কাম এটাৰ বাবে মেঘালয় আহিছে। আউৱা ইয়াতে কামৰ বাবে প্ৰায় 3 মাহ থাকিব লাগিব। পুলিচ বজাৰত কিছুমান প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি কোম্পানীৰ পৰা ঠিক কৰি দিয়া চেৰাপুঞ্জীৰ এটা গেষ্ট হাউচ চলাদুৱাৰ অভিমুখে নিজৰ গাড়ী আগবঢ়ালে। গৈ থাকোঁতে তাৰ মনত কেৱল এটাই কথা আহি আছিল, মেঘালয় আগৰ দৰেই আছে। 16 বছৰ আগতে বাঁহীক লগ কৰিবলৈ গুৱাহাটীৰ পৰা শ্বিলঙলৈ প্ৰতি দেওবাৰে সি আহিছিল। বাঁহী শ্বিলং এৰি যোৱাৰ পিছত সি আৰু কোনোদিনে মেঘালয় অহা নাই। 16 বছৰৰ আগৰ মেঘালয় আৰু এতিয়াৰ মেঘালয় সম্পূৰ্ণ একেই আছে। মাত্ৰ সলনি হৈছে আউৱা আৰু বাঁহীৰ মাজৰ সম্পৰ্ক। গেষ্ট হাউচত ফ্ৰেছ হৈ সি মচমাই কেভৰ ফালে ওলাই আহিল, য'ত সি আৰু বাঁহী প্ৰায় লগ কৰিছিল। চিন্তি আণ্টিৰ তাত ভুট্টা খাইছিল, নিকচেং আংকুলৰ তাতে চাহ আৰু গৰমা গৰম পকৰি। কিমান যে সপোন সপোন লগা দিন আছিল। মচমাই কেভ আহি পাই কিন্তু আউৱাৰ মন অলপ সেমেকি গ'ল। মন সেমেকি যোৱাৰ দুটা কাৰণ। এটা হ'ল প্ৰথমবাৰ আউৱা অকলে আহিছিল, তাৰ লগত এইবাৰ বাঁহী নাছিল। আৰু আনটো কাৰণ হ'ল চিন্তি আণ্টি আৰু নিকচেং আংকুলৰ দোকান মচমাই কেভৰ সন্মুখত সি বিচাৰি নাপালে। অৱশ্যে নোপোৱাটোৱে স্বাভাৱিক। কাষতে থকা দোকান এখনৰ পৰা একাপ চাহ ল'লে, এডাল চিগাৰেট পকেটৰ পৰা উলিয়াই লৈ জ্বলাই ল'লে। এটা হাতত চিগাৰেট আৰু আনটো হাতত চাহৰ কাপ লৈ ইফালে সিফালে চাই থাকোঁতে হঠাৎ আউৱা চমকি উঠিল। তাৰ পৰা কিছু দূৰত বেঞ্চ এখনত এটা চিনাকি মুখ। মহানন্দ ছাৰ? হয়, মহানন্দ ছাৰ। সি দৌৰি গ'ল সেইফালে। মহানন্দ ছাৰ, কি খবৰ আপোনাৰ? আপুনি ইয়াত? বৃদ্ধজন তাৰ ফালে চালে। অৱশ্যে মিষ্টাৰ মহানন্দ নিজৰ সন্মুখত থিয় হৈ থকা ল'ৰাজনক চিনি নাপালে। কিন্তু এইটো বুজি ল'লে তেওঁৰ লগত তাৰ চিনাকি হয়তো নিশ্চয় আছে। শিক্ষকতা কৰা লোকসকলৰ বাবে এইটোৱে স্বাভাৱিক। তেওঁলোকে এইটো অনুমান কৰি লয় যে সন্মুখত থিয় হৈ থকা ব্যক্তিজন নিজৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা হয়তো তেওঁ পঢ়াইছিল। মহানন্দই আউৱাক নিজৰ কাষৰ বেঞ্চখনত বহিবলৈ ইংগিত কৰিলে আৰু সময় চাবলৈ নিজৰ হাতঘড়ীৰ ফালে চকু দিলে। আউৱাই সুধিলে, ছাৰ, আপোনাৰ সেই ফেমাছ চিলভাৰ কালাৰৰ ঘড়ীটো কি হ'ল? মহানন্দই হাঁহি মাৰি ক'লে, তোমাৰ এতিয়াও মনত আছে? সেইটো ছোৱালীয়ে লৈ গ'ল বিদেশলৈ। কয় পাপাই এই ঘড়ীটো লগত থাকিলে এনেকুৱা অনুভৱ হয় যেন আপুনি লগত আছে। ছোৱালীৰ নাম শুনি আউৱাৰ বুকু অলপ কঁপি উঠিল। সি ইমান অসহজ হৈ উঠিল যে তাৰ কাণত আৰু মহানন্দৰ একো কথাই যোৱা নাছিল। বাঁহী, মহানন্দ ছাৰৰ জীয়েক বাঁহী। আউৱাৰ প্ৰথম প্ৰেম বাঁহী। প্ৰথম প্ৰেম কিমান যে নিৰীহ হয়। আউৱাক প্ৰথম প্ৰেমে শিকাইছিল যে যাক ভাল পোৱা যায় তেওঁৰ লগত জড়িত সৰু সৰু কথাবোৰ ভাল লাগে। তেওঁৰ সম্পৰ্কীয়, তেওঁৰ মন পচন্দৰ চকলেট, তেওঁৰ চুৰিদাৰৰ ৰং, আনকি তেওঁৰ ঘৰৰ গেটৰ ভিতৰৰ পৰা ভুকি থকা সৰু পামেৰিয়ান কুকুৰ পৰ্যন্ত সকলোবোৰ ভাল লগা হৈ পৰে। মহানন্দ এতিয়াও কাষত বহি থকা ল'ৰাজনৰ চিনাকিৰ মূল সুঁতি বিচাৰি আছিল।
তেওঁৰ কৰা প্ৰশ্নত আৱাৰ ধ্যান ভাঙিল। কি নাম আছিল তোমাৰ? মোৰ নাম আৱা। আৱা। মেথছত টপাৰ আছিলা নেকি তুমি? নহয়। তেনেহ'লে ভলীবলৰ কেপ্টেইন? নাই, নহয়। বাৰু, বাদ দিয়া। মহানন্দই নিজৰ মগজুত বেছি জোৰ নিদিয়াটোৱে প্ৰয়োজন বুলি ভাবিলে। আৱাই সুধিলে, আপুনি পিছে ইয়াত কি কৰি আছে ছাৰ? ক'লে, ছোৱালীৰ বিয়াৰ পিছত মোৰ মিছেছৰ শ্বিলঙত ট্ৰেন্সফাৰ হয়। ময়ো ৰিটায়াৰমেণ্টৰ পিছত ইয়ালৈকে গুচি আহিলোঁ। মিছেছৰ মৃত্যুৰ পিছত আৰু ইয়াতে থাকি গ'লোঁ। আৱা আৰু মহানন্দ ছাৰৰ মাজত প্ৰায় আৰু 1.5 ঘণ্টামান কথা চলিল। তাৰপিছত আৱাই মহানন্দ ছাৰক পুনৰ লগ কৰিম বুলি কৈ নিজৰ গেষ্ট হাউচৰ ফালে ঘূৰি আহিল। আৱা গেষ্ট হাউচত আহি ফ্ৰেছ হৈ ল'লে। ঠিক সেই সময়তে গেষ্ট হাউচৰ এজন বিয়েৰাৰ আৱাৰ পৰা ডিনাৰৰ অৰ্ডাৰ ল'ব আহিল। ডিনাৰৰ অৰ্ডাৰ দিয়াৰ পিছত আৱাই বিয়েৰাৰজনক হুইস্কিৰ অৰ্ডাৰ দিলে। কিছুক্ষণ পিছত বিয়েৰাৰজনে হুইস্কি ছাৰ্ভ কৰি থৈ গ'ল। হাতত হুইস্কিৰ গ্লাছ লৈ আৱাই বেলকনিত বহি পৰিল। বাৰে বাৰে তাৰ এটাই কথা মনলৈ আহি আছে, বাঁহী। কোনো দিনে যেন শেষ নোহোৱা হৃদয়ৰ নিভৃত কোণৰ পৰা ৰিণিকি ৰিণিকি ভাহি অহা কৰুণ প্ৰেমৰ এটি সুৰৰ নাম বাঁহী। আৱাৰ সকলোবোৰ মনত পৰি গ'ল। গৰমৰ বন্ধত ফুৰিবলৈ আহিছিল আৱা নিজৰ মাক দেউতাকৰ লগত। গুৱাহাটীত এদিন কটাই পিছদিনাখন শ্বিলং যোৱাৰ কথা। পিছদিনা শ্বিলং যোৱাৰ আগতে খানাপাৰাৰ এটা পেট্ৰল পাম্পত গাড়ীত পেট্ৰল ভৰাই থাকোঁতে আৱাই প্ৰথমবাৰ দেখা পাইছিল বাঁহী। পেট্ৰল পাম্পৰ যিটো ফিলিং মেচিনত আৱাহঁতৰ গাড়ী ৰিফিলিং কৰি আছিল, তাৰ বিপৰীত ফালে থকা আন এখন ফিলিং মেচিনত অন্য এক গাড়ীত পেট্ৰল ভৰাই আছিল আৰু সেই গাড়ীৰ ভিতৰতে বহি আছিল বাঁহী। বছ কেইটামান মুহূৰ্তৰ বাবে দেখা সেই ছোৱালীজনী, যাৰ নাম ঠিকনা একোৱেই নাজানিছিল, কিন্তু তথাপিও সি সেই মোহময়ী মুখমণ্ডলৰ প্ৰেমত পৰিছিল। সেই ছোৱালীজনীৰ বাওঁগালত থকা সৰু তিলটো যেন তাৰ হৃদয়ত এক চাপ পেলাই দিছিল। আৱা প্ৰেমত পৰিছিল। পেট্ৰল পাম্প এৰাৰ আগতে আৱাই ৱাছৰুম যোৱাৰ বাহানা কৰি গাড়ীৰ পৰা ওলাই আহিছিল। তাৰ পিছত সি লুকাই চুৰিকৈ তাৰ পকেটৰ পৰা নিজৰ ডিজিটেল কেমেৰাটো উলিয়াই লৈছিল আৰু 2খন ফটো তুলিছিল। এখন সেই ছোৱালীজনীৰ আৰু আনটো ছোৱালীজনী বহি থকা গাড়ীখনৰ। গাড়ীখনৰ ফটো লোৱাৰ কাৰণ হ'ল আৱাই গাড়ীৰ নাম্বাৰ প্লেটটো চোৱাৰ পিছত আনন্দত মতলীয়া হৈ পৰিছিল, কিয়নো গাড়ীৰ নাম্বাৰ আছিল 07, অৰ্থাৎ লখিমপুৰৰ, তাৰ চহৰৰ। আৱা আৰু বাঁহী কয় ন, সম্পৰ্ক ভগৱানে ওপৰৰ পৰা বনাই পঠিয়ায়। সেই কথা তাৰ আজি সম্পূৰ্ণ বিশ্বাস হৈ গ'ল। একেটা চহৰত থকাৰ পিছতো কোনো দিনে লগ নোপোৱা এজনী ছোৱালীক অন্য এক চহৰত দেখি সি তাইৰ প্ৰেমত পৰিছিল। কোনোমতে এই 5 দিনীয়া ভেকেশ্যন পাৰ কৰি আৱা নিজৰ চহৰ অহাৰ পিছত তাৰ ভিতৰত যেন ব্যোমকেশ বক্সী আৰু ফেলুদাৰ আত্মাহে সোমাই গৈছিল। গাড়ীৰ নাম্বাৰৰ আলমত সি নিজৰ লগৰবোৰৰ সহায়ত খুব কম দিনৰ ভিতৰতে সকলো ডিটেইলছ উলিয়াই লৈছিল। তাইৰ নাম বাঁহী, চাবতিত থাকে, ছেইণ্ট মেৰী স্কুলত পঢ়ে, ক্লাছ 9, এণ্ড মষ্ট ইণ্টাৰেষ্টিংলি তাই মহানন্দ ছাৰৰ ছোৱালী। মহানন্দ ছাৰ মেথছ টিচাৰ হয় আৰু তেওঁৰ ঘৰতে এটা টিউশ্যন চেণ্টাৰো আছে, য'ত ল'ৰা ছোৱালীক মেথছ আৰু ছায়েন্সৰ টিউশ্যন দিয়ে। আৱাই মনতে ঠিক কৰিলে যে সিও ক্লাছ 10 পোৱাৰ পিছত মহানন্দ ছাৰৰ তাতে টিউশ্যন ল'ব। উদ্দেশ্য এটাই, বাঁহীৰ লগত চিনাকি হোৱা, বন্ধুত্ব কৰা। কিন্তু টিউশ্যন ষ্টাৰ্ট কৰাৰ আগতে বাঁহী আৰু আৱাৰ বন্ধুত্ব আৰম্ভ হয়। লখিমপুৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অডিটৰিয়ামত হৈ থকা এটা প্ৰগ্ৰামত আৱাই গান গাইছিল আৰু সেই গান শেষ কৰাৰ পিছত বাঁহীয়ে আহি আৱাক লগ কৰিছিল, চিনাকি হৈছিল। শ্ৰোতাসকল, আপোনালোকে যদি বাঁহী ছিৰিজৰ আগৰ কাহিনীবোৰ শুনিছে, তেনেহ'লে আপোনালোকে হয়তো গম পাব যে কিদৰে তেওঁলোকৰ বন্ধুত্বৰ আৰম্ভণি হয়। আৰু যদি নাই শুনা, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক মই দি দিম, আপোনালোকে শুনি ল'ব। এতিয়া কাহিনীলৈ ঘূৰি যাওঁ। বেকষ্টেজত আৱাৰ লগত চিনাকি হোৱাৰ পিছত বাঁহীয়ে ক'লে, যদি আপুনি বেয়া নাপায় তেনেহ'লে আমি এদিন কফিৰ বাবে লগ কৰিব পাৰোঁ। আৱাই নিজেই নিজৰ হৃদয়ৰ স্পন্দন শুনা পাইছিল। সি কোনোমতে নিজকে চম্ভালি ল'লে আৰু সহজভাৱে ক'লে, নিশ্চয় আহিম দিয়ক।
তাৰপিছত বন্ধুত্ব। ক্লাছ 10ত আৱাই মহানন্দ ছাৰৰ তাতে টিউশ্যন ক্লাছ জইন কৰে। টিউশ্যনৰ ক্লাছত দুয়ো একেলগে বহে। আৱাই বাঁহীক এদিন তাইক খানাপাৰাৰ এটা পেট্ৰল পাম্পত প্ৰথমবাৰৰ বাবে দেখা আৰু কেনেদৰে লুকাই ভয়ে ভয়ে তাইৰ এখন ফটো লৈছিল সেই সকলোবোৰ ক'লে। প্ৰেম প্ৰস্তাৱ নিদিয়াকৈয়ে লাহে লাহে দুয়োৰে বন্ধুত্ব প্ৰেমত পৰিণত হ'ল। কথাবোৰ ভাবি আত্মভোলা হৈ কিমান সময় আৱা বেলকনিত ৰৈ আছিল মনত নাই। ৰুমৰ কলিং বেল বাজি উঠাত সি নিজৰ সম্বিত ঘূৰাই পালে। ডিনাৰ আহিল। পিছদিনা কাম আৰম্ভ কৰাৰ পিছত আৱা কিছুদিন কামতে ব্যস্ত থাকিল। ব্যস্ততাৰ মাজত সি মহানন্দ ছাৰক কৰা প্ৰতিশ্ৰুতিৰ কথা পাহৰি গ'ল। কিছুদিন পিছত আৱা যেতিয়া মচমাই কেব গ'ল, তাতে গৈ চাহৰ দোকানীজনক মহানন্দ ছাৰৰ কথা সোধাত চাহৰ দোকানীজনৰ পৰা গম পালে যে মহানন্দ ছাৰ সদায় আৱাৰ কথা সোধে। কিছুক্ষণ পিছত মহানন্দ ছাৰক আৱাই আহি থকা দেখিলে। তেওঁ ক'লে, তুমি প্ৰতিশ্ৰুতি নাৰাখিলা কিন্তু ডেকা ল'ৰা। আৱাই উত্তৰ দিলে, চৰি, আৰু ক'লে, সেইবাবেতো কয় ন, অচিনাকি মানুহৰ ওপৰত বিশ্বাস কৰিব নালাগে। এই কথা শুনি মহানন্দ ছাৰ হাঁহি উঠিল আৰু ক'লে, মানুহৰ ওচৰত প্ৰতিটো কথাক লৈ এটা থিয়ৰী থাকে। মই ভাবোঁ এটা থিয়ৰী সকলো সময়তে সকলো পৰিস্থিতিত কাম নকৰিবও পাৰে। যিদৰে আমাৰ চেহেৰা বেলেগ বেলেগ হয়, ঠিক সেইদৰে আমাৰ জীৱনৰ পৰিস্থিতিও বেলেগ বেলেগ হয়। দুয়ো হাঁহি উঠিল। আৱাই মনতে ভাবি আছিল, বাঁহী একেবাৰে নিজৰ দেউতাকৰ দৰে, প্ৰতি পল সজীৱ, সতেজ। বাঁহীৰ শান্ত অথচ খিলখিলীয়া স্বভাৱ আৰু অচিনাকিৰ লগতো কৰা আপোনতাৰ ভাষাত মহানন্দ ছাৰৰেতো প্ৰতিবিম্ব আছিল। কিমান যে সপোন সপোন লগা আছিল সেই দিনবোৰ, য'ত দুয়ো একেলগে অন্য ছাবজেক্টবোৰৰ টিউশ্যন কৰিছিল। নবীন ছাৰৰ তাত ইংলিছ, অজয় ছাৰৰ তাত ছ'চিয়েল ষ্টাডি, প্ৰদীপ ছাৰৰ তাত হিষ্ট্ৰী। মেট্ৰিক আহি আছিল, সেইবাবে সকলো ছাবজেক্টতে টিউশ্যন লৈছিল দুয়ো। মেট্ৰিকৰ ৰিজাল্ট আহিল, দুয়ো ভাল পাৰ্চেণ্টেজ লৈ উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত কিন্তু দুয়োৰে মাজত দূৰত্ব আহিল। মানসিকভাৱে নহয়, শাৰীৰিকভাৱে। বাঁহী শ্বিলঙত পঢ়িব গুচি যায় আৰু আৱা গুৱাহাটীত। বৰ বেছি দূৰত্ব নাছিল, কিয়নো প্ৰতি দেওবাৰে আৱাই বাঁহীক শ্বিলঙত লগ কৰিব যায়। 2 বছৰ কেনেকৈ পাৰ হৈ গ'ল গমকে নাপালে। কয় ন, দূৰত্বই প্ৰেমক আৰু গাঢ় কৰি তোলে। প্ৰেমৰ গাঢ়তা বঢ়াবৰ বাবেই চাগে হয়তো তেওঁলোকৰ মাজত আৰু বেছি দূৰত্ব বাঢ়িল। HSৰ পিছত বাঁহী দিল্লীত পঢ়িবলৈ গুচি গ'ল আৰু আৱা হৈ গ'ল সম্পূৰ্ণ অকলশৰীয়া। বাঁহী শ্বিলং এৰি যোৱাৰ পিছত আৱা আৰু কোনো দিনে শ্বিলং অহা নাই। আগতে অপেক্ষা আছিল দেওবাৰৰ, কিন্তু এতিয়া অপেক্ষা কৰে ইজনে সিজনৰ চিঠিৰ বাবে। সেইদিনা চাহৰ দোকানত লগ কৰাৰ পিছত আৱা আৰু মহানন্দ ছাৰ প্ৰায় সন্ধিয়া মচমাই কেভৰ সন্মুখত লগ কৰা হ'ল। দুয়ো বহি ঘণ্টাৰ পিছত ঘণ্টা কথা পাতে। আৱাই মহানন্দ ছাৰৰ লগত কথা পাতিলে এনেকুৱা অনুভৱ কৰে যেন বাঁহীৰ লগত কথা পাতি আছে। সেয়েহে সকলো কাম শেষ কৰি আৱা তেওঁক লগ কৰিব আহে। আৰু মহানন্দ ছাৰ, তেওঁৰ নিসংগ জীৱনত আৱা এজন ভাল বন্ধু হৈ উঠিল। এদিন চাহ খাই থাকোঁতে হঠাৎ মহানন্দ ছাৰে এটা প্ৰশ্ন কৰি পেলালে, তুমি এতিয়ালৈ বিয়া কিয় পতা নাই? আৱাই কি উত্তৰ দিব তাকে ভাবি চিন্তিত হৈ পৰিল। মহানন্দ ছাৰে আকৌ প্ৰশ্ন কৰিলে, সপোনত কাৰোবাৰ প্ৰতিচ্ছবি দেখিছিলা নেকি, যাক বাস্তৱত নাপালা? আৱাই ক'লে, ছাৰ, তেনেকুৱা নহয় বাৰু। হয়তো মই অপেক্ষা কৰি আছিলোঁ যে যি মোৰ হয় তেওঁ এদিন মোৰ চকুৰ আগত আহিব, কিন্তু নাহিল চাগে বিচাৰিব লাগিছিল। নহ'লে এনেকুৱাও হ'ব পাৰে যে যি আগত আছিল তেওঁৰ মাজতে জীৱন লগৰীৰ প্ৰতিচ্ছবি বিচাৰি থাকিলোঁ, সেই কথাৰ পৰা সম্পূৰ্ণ অজ্ঞাত হৈ যে যি আহিছে তেওঁ মোৰ জীৱনত জীৱন লগৰী হ'বলৈ নহয়, লগ কৰি হেৰাই যাবলৈ আহিছে। মহানন্দ ছাৰ জোৰেৰে হাঁহি উঠিল আৰু ক'লে, নতুন প্ৰজন্মৰ এইটোৱে প্ৰব্লেম। পুৰণি পৰম্পৰাৰ কথা ক'লে সেইবোৰৰ বিৰুদ্ধে অতি সহজে আৰু সৰলতাৰে তৰ্ক কৰিব পাৰে, কিন্তু নিজৰ মাজতে জটিলতাত ভৰি থাকে। বিয়া নামৰ পৰম্পৰাত বিশ্বাসটোতো কৰা ন তুমি, নে সেইটোও নাই? ক'ব নোৱাৰো ছাৰ। কি ক'ব আৱাই? বিয়া নামৰ এই পৰম্পৰাৰ ওপৰত এটা সময়ত কিমান বিশ্বাস আছিল তাৰ। কলেজৰ দিনত যেতিয়া বাঁহীৰ লগত তাৰ সম্পৰ্ক আছিল, তেতিয়া ভাবিছিল সি
যে কলেজ শেষ কৰিব, কিবা চাকৰিত সোমাব, বাঁহীক বিয়া পাতিব আৰু এটা সুখৰ সংসাৰ হ'ব। কিন্তু সেইবোৰ কেৱল সপোন হৈ থাকি গ'ল। ভাগ্য আৰু ভাগ্যৰ খেল। বাঁহী আৰু আউৱা প্ৰেমত যেতিয়া আছিল, তেতিয়া হয়তো ভবাই নাছিল যে বিধাতাই তেওঁলোকৰ জীৱনত কি এক খেল খেলিব গৈ আছে। এদিন সন্ধিয়া আউৱাই খবৰ পালে যে তাৰ সৰু মামাকৰ বিয়া। সি বিয়াৰ বাবে ঘৰলৈ আহে। এসপ্তাহমানৰ আগৰ পৰা বিয়াৰ সকলো কাম নিজৰ হাতত তুলি ল'লে। স্বাভাৱিক আছিল, আফটাৰ অল তাৰ নিজৰ আটাইতকৈ প্ৰিয় মোমায়েকৰ বিয়া হয়। বিয়াৰ দিন আহিল। নিজৰ বন্ধুসকলৰ লগত কইনাৰ ঘৰলৈ বুলি ওলাল। কিন্তু কইনাৰ ঘৰ পোৱাৰ আগতে আৱাই নিজৰ বন্ধুবোৰৰ লগত অন্য ঠাইত ড্ৰিংক পাৰ্টি কৰিব গুচি যায়। নিশা প্ৰায় 11মান বজাত কইনাৰ বিদায় হয়। সি ক'লে কইনাৰ ঘৰলৈ আৰু সি নাযায়। কইনাৰ ঘৰৰ পৰা হাইৱেৰ লিংক ৰোডত সি নিজৰ বন্ধুসকলৰ লগত ৰৈ আছে। কাৰণ হ'ল তাতে থকা ধাবা এটাত সিহঁত বন্ধুবোৰে সকলোৰে বাবে চাহ মিঠাইৰ আয়োজন কৰি থৈছিল। লগতে অলপ ঢোল বজাই ফূৰ্তি কৰাৰো উদ্দেশ্য। কইনা লগত লৈ দৰাৰ গাড়ী আৰু পৰিয়ালৰ অন্য লোকসকল কিছুক্ষণৰ পিছত আহি পালে। সকলো এজন এজনকৈ গাড়ীৰ পৰা নামিল। এটা সময়ত দৰা কইনাও গাড়ীৰ পৰা নামিল। কিন্তু এক মুহূৰ্তৰ বাবে আউৱা নিজৰ ওপৰতে বিশ্বাস কৰিব পৰা নাছিল। কিন্তু তাৰ পিছত সি দৰা কইনাৰ ফালে দৌৰি গ'ল। আউৱা যেন আনন্দত আত্মভোলা হৈ পৰিছিল, কিয়নো কইনাৰ কাষত থিয় হৈ আছিল তাৰ সপোনৰ কইনাজনী, বাঁহী। সি দৌৰি গৈ নিজৰ ঘন উশাহৰ মাজেৰে সুধিলে, কি আচৰিত, তুমি ইয়াত? বাঁহীও কৈ উঠিল, তুমি ইয়াত কেনেকৈ? দুয়ো হাঁহি উঠিল আৰু একেলগে কৈ উঠিল, মোৰ মামাৰ বিয়া, মোৰ বাৰ বিয়া। আৱাৰ কাণত যেন তাল মৰা শব্দ এটা বাজি উঠিল। দুয়ো হতবাক হৈ কিছুক্ষণ থিয় হৈ থাকিল। অকস্মাতে এয়া কি হৈ গ'ল? সম্পৰ্কৰ ব্যাখ্যা সম্পূৰ্ণ সলনি হৈ গ'ল। অতীতৰে পৃষ্ঠাবোৰ লুটিয়াই থকাৰ ক্ৰম মহানন্দ ছাৰে ভাঙিলে। ক'লে, বিয়াৰ বিষয়ে বেছি নকওঁ, কিন্তু মই ভাবোঁ বিয়া মানুহক এটা অনুশাসন দিয়ে, তাক সাহস আৰু সম্বল দিয়ে আৰু সমাজৰ লগত বান্ধি ৰাখে। মোৰ ছোৱালী বাঁহীও বিয়াক লৈ পিনে বৰ কনফিউজ আছিল। তাই কৈছিল তাই উচ্চ শিক্ষা ল'ব, বিয়াত বহিব নিবিচাৰে তাই। তাৰ উপৰিও তাইৰ স্কুলৰ দিনৰ পৰা কোনোবা এজন বন্ধু আছিল। পিছলৈ তেওঁলোকৰ মাজত প্ৰেম সম্পৰ্কও হৈছিল। কিন্তু কিছুমান এনেকুৱা পৰিস্থিতি হ'ল যাৰ বাবে সমাজত পৰিয়ালৰ সন্মানৰ বাবে তাই সেই ল'ৰাজনৰ পৰা দূৰত্ব গঢ়ি ল'লে। আৱাই ভয়ে ভয়ে সুধিলে, কি নাম আছিল তাৰ ছাৰ? মনতে ভাবিলে, ছাৰে কি তাৰ আৰু বাঁহীৰ প্ৰেমৰ বিষয়ে জানে নেকি বাৰু? বাঁহীৰ প্ৰেমৰ সম্পৰ্ক থকা ল'ৰাজনৰ কথাটোৱে বাৰে বাৰে আৱাৰ মনত খেলি মেলি কৰি আছিল। সি পুনৰ প্ৰশ্ন কৰিলে, ছাৰ কি নাম আছিল তাৰ? নাজানো, তাইৰ লগত এই বিষয়ে মোৰ বৰ বেছি কথা নহ'ল, সেইবাবে নাম পাহৰি গ'লো। আচলতে সেই ল'ৰাজন মোৰ ডাঙৰ জোঁৱাইজনৰ ভাগিন আছিল। সেইবাবে সমাজত বদনামৰ কথা ভাবি তাইৰ আৰু সেই ল'ৰাজনৰ সম্পৰ্কত আমি সঁহাৰি নিদিলোঁ। মই নিজৰ ছোৱালীৰ সুখৰ বাবে সেই সময়ত যি ভাল বুলি ভাবিলোঁ সেইটোকে কৰিলোঁ। তাই বহুত কান্দিছিল। না নিজৰ কুকুৰটোৰ লগত কথা পাতিছিল, না বাগিচাত পানী দিছিল। আৱাই উশাহ বন্ধ কৰি মহানন্দ ছাৰৰ কথা শুনি গৈ আছিল। তেওঁ ক'লে, মই তাইক বুজাইছিলোঁ যে মই তোমাৰ আৰু সেই ল'ৰাজনৰ সম্পৰ্কক সন্মান কৰোঁ, কিন্তু সেই সম্পৰ্কৰ সন্মান ৰাখিব গ'লে সমাজত আমাৰ কি সন্মান থাকি যাব কোৱা? আৰু সমাজত সন্মানৰ কথাটো বাদেই দিয়া বাৰু, কিন্তু তোমাৰ বাইদেউৰ কথাটোতো অন্ততঃ এবাৰ ভাবি চোৱা। তাই এসপ্তাহমান কাৰোৰে লগত একো কথা পতা নাছিল। নিজৰ কোঠাত নিজক বন্ধ কৰি লৈছিল আৰু এদিন তাই আহি ক'লে তাই সেই ল'ৰাজনক পাহৰি যোৱাৰ সিদ্ধান্ত লৈছে। তাৰপিছত সেই ল'ৰাজনে কি কৰিলে ছাৰ? আৱাই সুধিলে। ক'ব নোৱাৰোঁ, ক'লো ন, তাইৰ লগত সেই ল'ৰাজনৰ কথা বৰ বিশেষ নাপাতিলোঁ। তাৰ উপৰিও সেইদিনাৰ পিছত সেই ল'ৰাজনৰ কোনো দিনেই আৰু কথা নুলিয়ালোঁ। ঠিকেই কৰিলে, আৱাই ক'লে। জীৱনত ব্যক্তিগত অনুভৱৰ পৰা ময়ো ক'ব পাৰোঁ যে যি পজিটিভৰ ফালে আমাক দুৰ্বল যেন লাগে, সেয়া নেগেটিভৰ ফালে বহুত শক্তিশালী হয়। সেয়েহে তেনেকুৱা ব্যক্তিসকলৰ লগত বৰ বেছি কথা নপতাটোৱে ভাল। আৱাই মনতে ভাবি আছিল, যি হ'ল ভালেই হ'ল দিয়া।
য'তেই নাথাকক, যাৰ লগতে নাথাকক কিয়, বাঁহী আজি সুখত আছে। সেইদিন আজিও আৱাৰ বহুত ভালকৈ মনত আছে। কিমান যে চিন্তিত আছিল তাই। সেইদিনা যেতিয়া তাই তাক লগ কৰিব আহিছিল, আগৰ দৰে চঞ্চল আৰু খিলখিলীয়া হাঁহি তাইৰ মুখমণ্ডলত নাছিল। বাঁহীৰ মুখমণ্ডলত বিৰিঙি থকা এই চিন্তাৰ কাৰণ আৱাই বহুত ভালকৈ বুজি পাইছিল। আৱাই বাঁহীক এনেদৰে তাৰ প্ৰেমৰ বাবে চিন্তিত বা দুখী হোৱাটো কোনো দিনে সহ্য কৰিব পৰা নাছিল। কিন্তু কি কৰিব সি যে কোনোমতে বাঁহীক নিজৰ পৰা দূৰ কৰিব নোৱাৰে। নীলাচল পাহাৰৰ শিখৰত দুয়ো মৌনতাৰে বহু সময় বহি আছিল। দুয়োৰে মনৰ মাজত এটাই ধুমুহা চলি আছিল। বাঁহীয়ে আৱাক হয়তো বহুত কথাই ক'ব বিচাৰিছিল, কিন্তু তাই কেৱল এটাই কথা ক'লে, আৱা, মই আমাৰ এই সম্পৰ্কক বহুত সন্মান কৰোঁ। আৱাই বাঁহীৰ ফালে চালে। বাঁহীৰ দুচকুৰে ধাৰাসাৰে চকুলো বৈ আছিল। নিজৰ চকু পানী মচি মচি বাঁহীয়ে ক'লে, মনত ৰাখিবা আৱা, জীৱন ৰৈ যোৱাৰ নাম প্ৰেম নহয়, প্ৰেমে জীৱনক গতি দিয়ে। উত্তৰত আৱাৰ চকুৰে এটোপাল চকু পানী বৈ আহিল। এয়া বাঁহী আৰু আৱাৰ অন্তিম লগ কৰা আছিল। বাঁহী যাবলৈ ওলাল আৰু আৱাৰ চকুৰ ফালে চাই ক'লে, চকু পানী কিয়? আৱাই ক'লে, নাই, এয়া বৰষুণৰ টোপাল। স্মৃতিৰ ডাৱৰৰ পৰা আহিছে। বৰষিব দিয়া সিহঁতক, হৃদয়ত খাট পৰিব। বাঁহীয়ে আৱাৰ কপালত ৰেখাবোৰৰ ফালে চালে আৰু ক'লে, বিষাদ? আৱাই ক'লে, নহয়, এই ৰেখাবোৰ জীৱনটো জীয়াই থকাৰ চেষ্টা হয়। তুমি লগত যেতিয়া আছিলা, মোৰ হাতত জিলিকিছিল, আৰু এতিয়া যেতিয়া তুমি গৈ আছা, মোৰ কপালত আহি গ'ল। বাঁহী আৰু একো নকলে, তাই গুচি গ'ল। আৱাই তাইৰ যোৱাৰ ফালে চাই থাকিল আৰু মনতে কৈ গ'ল, প্ৰেম, বিষাদ আৰু স্মৃতি, যিয়ে তোমাক মোৰ লগত বান্ধি ৰাখিছে, মোৰ পৰা একোৱেইতো পৃথক নহ'ল। তুমি আহিবা সপোনত, আমি আকৌ জীৱনটো জীয়াবলৈ চেষ্টা কৰিম। স্মৃতিৰ ডাৱৰৰ পৰা আকৌ বৰষিব কিছুমান বৰষুণৰ টোপাল। কপালৰ পৰা নামি আহি আকৌ উজলি উঠিব প্ৰেম হাতৰ ৰেখাত। জীৱনৰ এই অংশটো আৱাই কোনো দিনে মনত পেলাব নিবিচাৰে। কিন্তু মহানন্দ ছাৰ যেন এক ডায়েৰী হৈ তাৰ সন্মুখত আহি গৈছিল। তেওঁ কেৱল সময়ৰ চিয়াহীৰে লিখা স্মৃতিৰ পৃষ্ঠাবোৰে দেখুৱাই দিয়া নাছিল, তেওঁ লগত কিছুমান উকা পৃষ্ঠাও দেখুৱাইছিল, যি পৃষ্ঠাই এইটো বুজাব বিচাৰিছিল যে কাহিনী এতিয়াও শেষ হোৱা নাই। কেইদিনমান ধৰি মহানন্দ ছাৰ চাহ খাব অহা নাছিল। খা খবৰ লোৱাত আৱাই গম পালে তেওঁৰ স্বাস্থ্য বৰ ভাল নহয়। আৱাই কোনোমতে মহানন্দ ছাৰৰ ঠিকনা উলিয়াই তেওঁৰ ঘৰৰ ফালে আগবাঢ়ি গ'ল। গেটত দুটা পমেৰিয়ান কুকুৰে তাৰ স্বাগত জনালে। ঘৰ শান্ত আছিল, কিন্তু আৱাৰ প্ৰতিটো দেৱালে কিছুমান কাহিনী কৈ থকা যেন অনুভৱ হ'ল। বাগিচা শুকাই গৈছিল, কিন্তু সিটোলে চাই বাঁহীৰ লগত জড়িত সকলো স্মৃতি সজীৱ হৈ উঠিল। মহানন্দ ছাৰৰ স্বাস্থ্য অলপ বেছিকৈয়ে বেয়া আছিল। তেওঁ আৱাক হাতেৰে বহিবলৈ ইংগিত দিলে। আৱা তেওঁৰ হাতত ধৰি কিছুক্ষণ বহি থাকিল। হঠাৎ মহানন্দ ছাৰৰ উশাহ ঘন হ'ব ল'লে। তেওঁৰ স্বাস্থ্য বেছিকৈ বেয়া হ'ব ধৰিল। আৱা ভয় খাই গ'ল। সি এম্বুলেন্স মাতিলে। এম্বুলেন্সত হস্পিটেলৰ ফালে গৈ থাকোঁতে মহানন্দ ছাৰে ক'লে, মই চাগে আৰু নাবাচিম। মোৰ জী জোৱাইক ফোন কৰি মাতি দিবা। কম্পিত হাতেৰে আৱাই বাঁহীৰ নাম্বাৰ ডাইল কৰিলে। নাম্বাৰ আমেৰিকাৰ আছিল। ফোন বাঁহীৰ হাজবেণ্ডে উঠাইছিল। আৱাই খবৰ দিলে যে মহানন্দ ছাৰ হস্পিটেলত আছে আৰু তেওঁৰ স্বাস্থ্য বহুত বেয়া। তেওঁ নিজৰ জী জোৱাইক লগ কৰিব বিচাৰে। বাঁহীৰ হাজবেণ্ডে ক'লে তেওঁলোক যিমান পাৰে সিমান সোনকালে গৈ আছে। গোটেই নিশা আৱা ICUৰ বাহিৰত বহি থাকিল। বাঁহীৰ হাজবেণ্ডৰ মাত তাৰ কাণত ভাহি আছিল। কিমান যে বিশেষত্ব আছিল সেই মাতটোত। আৱাৰ চকুত বাঁহীৰ হাজবেণ্ডৰ সেই ফটোৱে ভাহি আছিল, যি ফটোৰ কল্পনা সি বাঁহীক বৰমালা পিন্ধোৱাৰ সময়ত কৰিছিল। বাঁহীৰ বিয়াৰ পিছত আৱা কিছুদিন নিজক চম্ভালিব পৰা নাছিল। তাৰ দাড়ি বাঢ়ি গৈছিল, চুলিও দীঘল হৈ গৈছিল। সন্ধিয়া হোৱাৰ লগে লগে সি নীলাচল পাহাৰৰ শিখৰত আহি বহি পৰে, য'ত সি আৰু বাঁহী
এটা সময়ত বহিছিল। সকলোবোৰ দেখোন একেই আছে। এই চহৰৰ ওখ ওখ অট্টালিকা, এই নীলাচল পাহাৰ, তলত বৈ থকা মহাবাহু, সকলো একেই আছে। কেৱল বাঁহী কাষত নাই। বাঁহীৰ অনুপস্থিতিত আৱাৰ এনেকুৱা অনুভৱ হ'ল যেন এই পৃথিৱী আৰু তাৰ বাবে নহয়। সেয়েহে এদিন এই কথাবোৰ ভাবি ভাবি সি শৰাইঘাটৰ দলঙৰ ফালে আগবাঢ়িল, নিজৰ জীৱন শেষ কৰাৰ উদ্দেশ্যেৰে। সি দলঙৰ ৰেলিঙৰ ওপৰত উঠিল, নিজৰ চকু বন্ধ কৰি ল'লে। কিন্তু চকু বন্ধ কৰাৰ লগে লগে বাঁহীৰ এটা কথা তাৰ কাণত বাজি উঠিল। মনত ৰাখিবা আৱা, জীৱন ৰৈ যোৱাৰ নাম প্ৰেম নহয়, প্ৰেমে জীৱনক গতি দিয়ে। আৱাই দুচকু মেলিলে, ৰেলিঙৰ পৰা নামিল আৰু জীৱনৰ ফালে দৌৰ দিলে। সেই জীৱন য'ত বহুত সপোন আছিল। সেইদিনা আৱাই ঠিক কৰিলে যে সি নিজৰ প্ৰেমৰ বাবে নিজৰ সপোনবোৰ শেষ হ'ব নিদিয়ে। এই প্ৰেমে তাৰ সপোনবোৰক গতি দিব। লাহে লাহে আৱাই বাঁহীক পাহৰিব চেষ্টা কৰিলে। হয়তো আৰু মনতো নপৰিলে হয়, যদি সি অফিচিয়েল কামৰ বাবে মেঘালয় নাহিল হয়। আৱাই হস্পিটেলত মহানন্দ ছাৰৰ বহুত সেৱা শুশ্ৰূষা কৰিলে। মহানন্দ ছাৰৰ স্বাস্থ্য আগতকৈ উন্নত হ'ব লৈছিল। পুৱাই পুৱাই বাঁহীৰ হাজবেণ্ডৰ ফোন আহিল। তেওঁ ক'লে যে সন্ধিয়া তেওঁলোক আহি পাব। আৱা ভিতৰৰ পৰা কঁপি উঠিল। নাই, সি কোনো মতেও বাঁহীৰ সন্মুখীন হ'ব নোৱাৰে। তাৰ উপৰিও আৱাৰ অফিচৰ কাম শেষ হৈছিল। সেয়েহে আৱাই সিদ্ধান্ত ল'লে যে সি যাবগৈ। সময় নষ্ট নকৰাকৈ গেষ্ট হাউচত আহিল আৰু নিজৰ বস্তু বাহানি পেক কৰি গাড়ীত ভৰালে। যোৱাৰ আগতে মহানন্দ ছাৰক এবাৰ লগ কৰি যোৱাৰ কথা ভাবিলে। সেই গাড়ী হস্পিটেলৰ ফালে আগবঢ়ালে। মহানন্দ ছাৰ শুই আছিল। আৱাই তেওঁক আৰু নজগালে। সি তেওঁৰ ভৰি স্পৰ্শ কৰিলে আৰু লাহেকৈ ওলাই গ'ল। কিছু ঘণ্টাৰ পিছত আৱা শৰাইঘাট দলঙৰ ওপৰত আছিল। সি নিজৰ ঘৰলৈ গৈ আছিল। কিবা মনত পৰাত গাড়ী দলঙৰ কাষত ৰখালে আৰু বেগৰ পৰা এটা ফাইল উলিয়াই ল'লে। সেই ফাইল য'ত তাৰ জীৱনৰ কাহিনীৰ সমস্ত দস্তাবেজ আছিল। এই ফাইল সদায় আৱাই নিজৰ লগত ৰাখে। এই ফাইল আৱা আৰু বাঁহীৰ কথা বতৰাৰ দস্তাবেজ আছিল। বাঁহীয়ে দিয়া সকলো চিঠি এই ফাইলতে আছিল। আৰু আছিল সেই কাগজবোৰ, যি কাগজ স্কুলৰ দিনবোৰত টিউচনৰ ক্লাছত যেতিয়া বাঁহী বৰ হৈছিল, তেতিয়া এখিলা কাগজত বাঁহীয়ে কিবা লিখিছিল আৰু কোনেও নেদেখাকৈ আৱাক দিছিল। তাৰপিছত আৱাই তাতে কোনেও নেদেখাকৈ উত্তৰ লিখি বাঁহীক দিছিল। এই প্ৰক্ৰিয়াত টিউচনৰ শেষলৈ গোটেই পৃষ্ঠা ভৰি যায়। এইবোৰত কিছুমান বিনা মতলবৰ কথা বতৰা আছিল, কিছুমান কাৰ্টুনৰ ছবি আছিল আৰু কিছুমান অদ্ভুত নাম আছিল, যিবোৰ বাঁহীয়ে আৱাক দিছিল। আৱাই এই কাগজৰ পৃষ্ঠাবোৰ পেলাই দিয়া নাছিল, সযতনে সাঁচি ৰাখিছিল। ৰাখোতে এইটো এটা ডাঙৰ ফাইল হৈ গ'ল। সি ফাইলৰ পৃষ্ঠা লুটিয়াই থাকোতে তাৰ ফোন বাজি উঠিল। মহানন্দ ছাৰৰ ফোন। তেওঁৰ মাতৰ পৰা গম পোৱা গ'ল যে তেওঁ সুস্থ হৈছে। তেওঁ কৈ উঠিল, মৰা নাই এতিয়াও, জীয়াই আছো, তোমাক লগ কৰিব বিচাৰিছো। আৱাই ক'লে, ছাৰ হঠাৎ কিবা প্ৰয়োজনীয় কাম আহি গ'ল। কিছুদিন পিছত গৈ আছো লগ কৰিব, তেতিয়ালৈ আপুনিও সুস্থ হৈ যাব। মহানন্দ ছাৰে গহীনভাৱে ক'লে, আৰে নহয়, ছোৱালীজনীয়ে জোৰ দিছে লগত যাবলৈ। এনেকুৱা লাগিছে তাই এইবাৰ নামানে, লগত লৈ যাব যেনে পাইছো। আৱাই হাঁহি হাঁহি ক'লে, একো নাই ছাৰ, গুচি যাওক, ভালেই হ'ব আপোনাৰ বাবে। মহানন্দও হাঁহি উঠিল আৰু পিছফালৰ পৰা কিবা মাত শুনি হঠাৎ কৈ উঠিল, লোৱা, মোৰ ছোৱালীয়ে তোমাৰ লগত কথা পাতিব বিচাৰে। কথাটো শুনিয়ে আৱাৰ হৃদয়ৰ স্পন্দন ৰখি গ'ল। সোণৰ আনফালৰ পৰা সেই একেই পুৰণি অথচ গাম্ভীৰ্যময় মাতৰ প্ৰতিধ্বনি শুনা পালে আৱাই। আমি আপোনাক দেখা নাই, কিন্তু আপুনি কিবা আপোন যেন অনুভৱ হৈছে। পাপাই কেৱল আপোনাৰ কথাই কৈ আছে। আপোনাক এবাৰ লগ কৰাৰ মন আছিল। বৰ বিশেষ প্ৰয়োজনীয় কাম যদি নাই, এবাৰ আহি যাব। মই আৰু মোৰ হাজবেণ্ড আপোনাক ফেচ টু ফেচ থেংক ইউ ক'ব পাৰিম। আৱাৰ বাঁহীৰ লগত হোৱা প্ৰথম চিনাকিৰ কথা মনত পৰি গ'ল। সি বছ সেইটোৱে ক'লে, যিটো সি বাঁহীক প্ৰথম লগ কৰাৰ দিনা কৈছিল, নিশ্চয় আহিম দিয়ক। আৰু তাৰ পিছত ফোন কাটি দিলে। গাড়ীৰ উইণ্ডশ্বিল্ডত দেখিলে কিছুমান বৰষুণৰ টোপাল পৰিছে। আকাশলৈ চাই দেখিলে
খন্তেক আগলৈকে জিলিকি থকা জোনবাই ক'ৰবাত হেৰাই থাকিল। ঠিক সেই সময়তে প্ৰচণ্ডভাৱে মেঘ গৰজি উঠিল। সি আকৌ হাতত থকা ফাইলৰ পৃষ্ঠা লুটিয়াব ধৰিলে। এটা পৃষ্ঠাত কাৰ্টুনৰ দৰে এটা চেহেৰা বনোৱা আছিল আৰু তাৰে তলত লিখা আছিল, পাগল হয় তুমি। সি পৃষ্ঠা লুটিয়ালে। লিখা আছিল, বৰ হৈছোঁ। তাৰ পিছৰ পৃষ্ঠাত প্ৰশ্ন আছিল, তুমি ইমান মনে মনে কিয় থাকা? তলত আউৱাৰে লিখা উত্তৰ এটা কবিতাৰ ৰূপত আছিল, ডালৰ পৰা সৰি পৰিল কিছু শুকান পাত, এবাৰ সুধি চোৱা পাবা বহু ঋতুৰ গল্প তাত। কিয়নো শব্দ বিচৰা মোৰ মৌনতাত, মোৰ দুচকুত চোৱা পাবা বহু কাহিনী তাত। পঢ়ি থাকোঁতে থাকোঁতে আৱাৰ দুচকু সেমেকি উঠিল। হঠাৎ আৱাৰ মনত নাজানো কি আহিল। সি গাড়ীৰ পৰা নামিল আৰু সেই ৰেলিঙৰ ওচৰত থিয় হ'ল, যি ৰেলিঙৰ কাষত থিয় হৈ এদিন সি নিজৰ জীৱন শেষ কৰিব লৈছিল। কিছুক্ষণ নিশব্দে বৈ থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ ফালে চাই থাকিল। তাৰপিছত নিজৰ চকুলো মচি ল'লে। হাতত থকা ফাইলটো এবাৰ চুমা খালে আৰু ক'লে, বিদায় মোৰ প্ৰেয়সী, বিদায়। তাৰ পিছত ফাইলৰ পৰা স্মৃতিৰ দস্তাবেজৰ পৃষ্ঠাবোৰ উলিয়াই মহাবাহুৰ বুকুলৈ দলিয়াই দিলে। আউৱাই 1 ছেকেণ্ডো সময় নষ্ট নকৰাকৈ গাড়ী ষ্টাৰ্ট দিলে। আউৱাৰ গাড়ী ঘৰৰ অভিমুখে আগবাঢ়িল আৰু পিছফালে দলঙৰ ওপৰৰ পৰা এখিলা এখিলাকৈ স্মৃতিৰ দস্তাবেজ ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈ থাকিল। বছ ইমানেই আছিল আজিৰ কাহিনী। পুনৰ লগ পাম অন্য এক কাহিনীলৈ। আৰু এটা কথা, আপুনিও যদি আপোনাৰ প্ৰেমক এটা গল্পৰ ৰূপ দিব বিচাৰে, এটা কাহিনীৰ ৰূপ দিব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত থকা মোৰ ফেচবুক পেজ অথবা ইনষ্টাগ্ৰাম পেজক ফ'ল' কৰক আৰু মোক DM কৰক। মই যোগাযোগ কৰি ল'ম আৰু মই চেষ্টা কৰিম আপোনাৰ প্ৰেমক এটা কাহিনী, এটা গল্পৰ ৰূপ দিয়াৰ। তেতিয়ালৈ বাই বাই, গুড নাইট, শ্বাবা খেৰ।